गसाइगाव जिल्ला कमिटि बिपिएफनि 63 बोसोरारि जथुम्माया दिनै सानसेनि हाबाफारिजों गसाइगाव सहरनि गान्धीनगर गेवलां गेलेग्रा फोथाराव जालाङो। क'क्राझार जिल्लानि गसाइगाव महकुमानि सदर गान्धीनगरनि गेवलां फोथाराव जानाय बिपिएफनि बे जथुम्मायाव बिटिसिनि बारग' गाहाय खुंगिरि एबा बिपिएफनि गाहाय हाग्रामा महिलारिया गाहाय आलासि महरै नुजाथियो। बिथांजों लोगोसे जिल्लानि आरो प्राइमारिनि माखासे गोजौ दैदेनगिरि लोगोसे गसाइगाव जिल्ला कमिटि बिपिएफ, इउथ बिपिएफ, अमेन बिपिएफ, बिएसइउ आरो मोनफ्रोमबो हारिनि बिपिएफ सेलनि गासै दैदेनगिरि मावथि सोद्रोमा आरो गोबां रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं गसाइगाव जिल्ला बिपिएफनि 63 बोसोरारि जथुम्मायाव हाग्रामा महिलारि बिथाङा बाहागो लानानै खौरांगिरिनि सिगाङाव फैगौ बिटिसि बिसायख'थियाव बिपिएफ हानजाया गसाइगाव जिल्लानि सिङाव थानाय मोनबा बिटिसि बियाबनि मोनब्रै बियाबखौ देरहागोना रोखा होनना बुङो आरो फैगौ बिटिसि बिसायख'थियाव बिपिएफ हानजाया रावजोंबो एलायन्स जाया, हारसिङैनो गेलेगोन होनना बुंनायजों लोगोसे प्रमद बर'नि भिजन डकुमेन्ट दिहुननो नागिरनाया कमिसन डकुमेन्टसो होनना ओरैबायदि फोरमायो। दल हिसाबै আজি जितु ट्राइनियल कनफारेन्सत नতুन बडि फर्मेशन হোৱাৰ কথা আছিল যেন হওক আগত যিখিনি পুৰাণা আছিল চবেই থাকিছে ভালে ভালে কাম কৰি আছে আৰু গোসাইগাঁও জিলা হিচাপে আগন্তুক যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনত কেনেকৈ ভাগ ল'ব লাগে, কি ইছ্যু লৈ পেলাই ৰাইজৰ মাজত যাব, এইবিলাক গোটেই কথা আলোচনা হৈছে। ভাল হৈছে, মই শুনি পেলাই ভাল লাগিছে। ডেলিগেটত যথেষ্ট মানুহ হৈছে। গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি আছে, 5টাৰ ভিতৰত 4টাটো আমি পামেই। আমাৰ যিখিনি ডেলিগেটসকলৰ যিটো ৰিপৰ্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপৰ্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে, মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাটো কনফাৰ্ম। এই বেছি দিন নাই নিৰ্বাচন হ'ব। মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচনটো 25তে। আৰু 25ত চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেণ্ট্ৰেল বিপিএফ দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব, ইয়াত গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন ল'ব। কথা সেইটোৱে চব দলত থাকে, এইবিলাক সব দলত হয়, কংগ্ৰেছতো হয়, বিজেপিতো হয়, ইউ পি পি এলতো হয়, এজিপিতো হয়, সব দলতে এইবিলাক থাকে, অলপ চলপ হয়েই। কোনো দলে এনেকুৱা ক্লিন একো গণ্ডগোল নোহোৱাকৈ কোনো দলে আজিৰ দিনত যোৱাটো মই দেখিবলৈ পোৱা নাই। মুঠতে চব দলত থাকেই, এইবিলাক অলপ চলপ হয়েই। নাই 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 এইবিলাক অকল বিজেপি নহয় ৰে, কংগ্ৰেছৰোতো চেষ্টা থাকিব, বিজেপিৰো চেষ্টা থাকিব, ইউ পি পি এলৰো চেষ্টা থাকিব। চব দলে নিজৰ দলটো নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাববীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে। অকল গুমা নহয়, চব সমষ্টিতে চবেই যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে এইটো চেষ্টা চলাবই। অকল গুমাৰ কথা নহয়। শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছোঁ। শ্ৰীৰামপুৰতো আমি বনাই আছোঁ। চব দল একৈ। মই প্ৰমদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব। আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাবহি, পইচা ওলাই পেলাই খাব, সেইটোহে। প্ৰমদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে তাক। বিটিআৰ চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমদ বড়োৱে। আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল, আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল। ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি, আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি, এনেকুৱা বহুত আছিল, এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে।